এটা গুৰুত্বপূৰ্ণ খবৰ ৩ দিনৰ বাবে গুৱাহাটীত নোহোৱা হ'ব পেট্ৰল আৰু ডিজেল। গুৱাহাটীত ৪৮ ঘণ্টাৰ বাবে পেট্ৰল ডিপু বন্ধৰ ঘোষণা কৰা হৈছে। উত্তৰ পূবৰ পেট্ৰলিয়াম ডিলাৰ এছ'চিয়েশ্যনৰ গুৱাহাটী শাখাই বন্ধৰ আহ্বান কৰিছে। ২২ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ পেট্ৰল ডিপু বন্ধৰ আহ্বান জনোৱা হৈছে। পেট্ৰলিয়াম ব্যৱসায়ী বিভিন্ন সমস্যা সমাধানত তেওঁলোকে দাবী কৰিছে আৰু সেই সমস্যাসমূহ সমাধান কৰিবৰ বাবে তেওঁলোকে এই দাবীতে এই বন্ধৰ আহ্বান কৰিছে। ১০ দফীয়া দাবীৰে এই বন্ধৰ আহ্বান জনোৱা হৈছে। এছ'চিয়েশ্যনৰ অইল মাৰ্কেটিং কোম্পানীয়ে পেট্ৰলিয়াম ডিলাৰৰ দাবী পূৰণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু সেই অভিযোগ উত্থাপিত কৰিয়ে তেওঁলোকে এই বন্ধৰ আহ্বান কৰিছে। ৪৮ ঘণ্টাৰ বাবে পেট্ৰল ডিজেল নোহোৱা হ'ব। নিশ্চিতভাৱেই যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লাগিব, বিশেষকৈ গুৱাহাটী মহানগৰীত যিহেতু পেট্ৰল ডিজেল বন্ধ ৰখা হ'ব। গতিকে সেই তিনিটাকৈ দিন আচলতে অসুবিধাৰ সন্মুখীন হোৱাটো স্বাভাৱিক আৰু উত্তৰ পূবৰ পেট্ৰলিয়াম ডিলাৰ এছ'চিয়েশ্যনৰ গুৱাহাটী শাখাই বন্ধৰ আহ্বান কৰিছে।